নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। 2023 বৰ্ষৰ হাই ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। 31 তাৰিখ অথবা কালি 9 বজাত গণনা কৰা হ'ব এইচএছ এক্সামৰ ফলাফল। আহি পৰিছে এটা নতুন জাননী। নতুন জাননীত কি আছে ছাত্ৰ ছাত্ৰীসকলক সবিশেষ জনাম। এটা টুইট ভাইৰেল হৈ আছে। এইটো সঁচা নে মিছা এই ভিডিঅ'টোত জনাই দিম। অহাকালি সঁচাকৈ গণনা কৰা হ'ব নেকি এইচএছ এক্সামৰ ফলাফল? 31 তাৰিখে 9 বজাত গণনা কৰা হ'ব এইচএছৰ ফলাফল। গতিকে ছাত্ৰ ছাত্ৰীসকলে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব টুইটটো সঁচা নে মিছা। ইয়াত স্পষ্টকৈ লিখিছে যে ৰিজাল্ট অফ আছাম হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যনছ উইল বি ডিক্লেয়াৰ্ড অন 31 মে এট 9 AM। যিটো টুইট সম্পূৰ্ণৰূপে মিছা। হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্টত এনেকুৱা কোনো পোষ্ট নাই এইকেইদিনৰ ভিতৰত। হয়তো কালি গণনা কৰা হ'ব এইচএছৰ ফলাফল। কাৰণ 31 মে তাৰিখে ৰিজাল্ট ঘোষণা কৰাৰ কথা আছিল। কালি ঘোষণা হ'বও পাৰে নহ'বও পাৰে। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল ন'টিছ অহা নাই।